কেন্দ্ৰীয় চৰকাৰৰ পৰা আঁচনি অহা অসম চৰকাৰৰ পৰা আঁচনি অহা আমাৰ BTC চৰকাৰে দিয়া যিটো আঁচনি সেই আঁচনিবিলাক গ্ৰহণ কৰা ব্যক্তিসকলৰ লগত আজি এটা হিতাধিকাৰী মিট সন্মিলন পতা হৈছে। ইয়াত 10,000তকৈ বেছি আমাৰ হিতাধিকাৰীসকলে উপস্থিত হৈছে। ইয়াৰ দ্বাৰাই আমি এটা প্ৰমাণ কৰিব বিচাৰিছোঁ, যিটো মানুহবিলাকে নাজানে যে চৰকাৰে কি কৰিছে কি কৰা নাই, বিভিন্ন ধৰণৰ আলোচনা কৰি আছে, সমালোচনা কৰি থাকে। কিন্তু আজি 10,000তকৈ বেছি হিতাধিকাৰী যে ইয়াত আহিল, তাৰমানে চৰকাৰে ভালকৈ কাম কৰি আছে, এই কথাটো প্ৰমাণিত হৈ গ'ল। আৰু কথাটো একেবাৰে স্পষ্ট, চৰকাৰী হিচাপে প্ৰমোদ বড়ো ডাঙৰীয়া চিফ হিচাপে দায়িত্ব লোৱাৰ পিছত তেখেতে এটা চিন্তা কৰি আছে, যিটো চৰকাৰৰ অভিভাৱক হিচাপে নিজৰ নাগৰিকৰ দুখ সুখ বেদনা এইবিলাক চোৱা চিতা কৰাটো দায়িত্ব আছে। হয়, আঁচনি দিয়া হ'ল, কিন্তু আঁচনিবিলাক কি ধৰণৰ কেনেকৈ ৰূপায়ণ হ'ল এই কথাখিনিও জনা উচিত। তো গতিকে 40টা সমষ্টিত BTC চৰকাৰে হিতাধিকাৰী সন্মিলন বনাই পেলাই ৰাইজৰ মাজত হিতাধিকাৰীসকলৰ লগত ডাইৰেক্ট কণ্টেক্ট আলোচনা ইয়াৰ কৰা এটা সিদ্ধান্ত লোৱা হৈছে। ধুনীয়া এটা সিদ্ধান্ত হ'ল, আলোচনা হ'ল, আৰু দেখা পাল যে ইয়াত চৰকাৰী যিটো আঁচনি ভালদৰে ৰূপায়ণ হৈ আছে আৰু চিধা এটা কণ্টেক্ট হৈ গ'ল চৰকাৰ আৰু আমাৰ হিতাধিকাৰীসকলৰ লগত। তেনেকৈ কোনো আগত বিগত সময়ছোৱাত তেনেকৈ কোনো সন্মিলন হোৱা নাছিল, হিতাধিকাৰীৰ লগত ডাইৰেক্ট কণ্টেক্ট হোৱা নাছিল। চিফ মহোদয় নিজে উপস্থিত হৈছে, কথা পাতিছে, চবৰ লগৰ মনৰ কথা বুজি পাইছে। এইটো এটা ডাঙৰ এটা পদক্ষেপ মই ভাবোঁ। এতিয়া 40টা সমষ্টিত হৈ গ'ল আৰু আজি চিৰাং সমষ্টিত 14 নম্বৰ চিৰাং সমষ্টি হৈ গ'ল, ধুনীয়া এটা পৰিৱেশ হৈ গ'ল। মই ভাবোঁ ইয়াৰ দ্বাৰাই ৰাইজৰ উপকৃত হ'ব আৰু অনাগত দিনত আমাৰ চৰকাৰখনে কি আঁচনি ল'লে বেছিকৈ ভাল হ'ব, ইয়াৰ কাৰণে এটা বুজিবৰ কাৰণে ভাল সুবিধা পাব।